নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেললৈ। পাঞ্জাৱ নেশ্যনেল বেংকত ভালেখিনি পদ মুকলি হৈছে, যাৰ বাবে মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। তো এই ভিডিঅ'টোত আমি অতি কম সময়ৰ ভিতৰতে এই ভেকেঞ্চিটোৰ বিষয়ে আলোচনা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৱে হৈছে অফিচিয়েল এডভাৰ্টাইজমেণ্ট। ইয়াতে প্ৰথম পদটো হৈছে ফেকাল্টি। ইয়াৰে গোলাঘাটত দুটাকৈ পদ আছে আৰু শিৱসাগৰত দুটাকৈ পদ আছে। আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব আপোনালোক, আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব, আৰু আপোনালোকে লোকেল লেংগুৱেজটো জানিব লাগিব। আৰু প্ৰিভিয়াছ যদি আপোনালোকৰ ফেকাল্টিৰ ওপৰত কিবা এক্সপিৰিয়েঞ্চ আছে আগৰ, তেন্তে তেতিয়া আপোনালোকে বেছি প্ৰিফাৰেঞ্চ পাব। আৰু দ্বিতীয় পদটো হৈছে অফিচ এছিষ্টেণ্টৰ। ইয়াৰে গোলাঘাটত দুটাকৈ পদ আছে আৰু শিৱসাগৰত দুটাকৈ পদ আছে। আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে যিকোনো গ্ৰেজুৱেট, BA BSc BCom আপোনালোক যিকোনো গ্ৰেজুৱেট হ'লে হ'ব, আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু আপোনালোক কম্পিউটাৰৰ MS অফিচ, টেলি অথবা ইণ্টাৰনেটৰ ওপৰত নলেজ থাকিব লাগিব, আৰু লগতে আপোনালোকে লোকেল লেংগুৱেজো জানিব লাগিব। তৃতীয় পদটো হৈছে এটেণ্ডেণ্টৰ। ইয়াৰ গোলাঘাটত এটাকৈ পদ আছে আৰু শিৱসাগৰত এটাকৈ পদ আছে। ইয়াৰ বাবে আপোনালোকে মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব, আৰু লগতে লোকেল লেংগুৱেজো জানিব লাগিব। আৰু ইয়াতে চেলাৰীখিনি দিছে কিমানকৈ দিব আপোনালোকক। ফেকাল্টিৰ বাবে 20,000কৈ দিব চেলাৰী, ফিক্স চেলাৰী হয় এইটো আপোনালোকৰ। আৰু লগতে ট্ৰেভেল এলাউন্স এইখিনি অন্যান্যখিনি থাকিব আপোনালোকৰ, আৰু লগতে EPF ESI এইখিনিও থাকিব। আৰু অফিচ এছিষ্টেণ্টৰ বাবে চেলাৰী দিছে 12,000কৈ প্ৰতি মাহে, আৰু লগতে ট্ৰেভেল এলাউন্স এইখিনিও থাকিব আপোনালোকৰ, আৰু EPF ESI এইখিনিও থাকিব। আৰু এটেণ্ডেণ্টৰ বাবে মাহিলী দৰমহা দিছে 8,000 টকাকৈ, আৰু ইয়াৰ বাবে ট্ৰেভেল এলাউন্স দিছে 500 টকা, EPF ESI এইখিনি থাকিব আপোনালোকৰ। আৰু চিলেকশ্যন প্ৰচেছটো দিছে ইয়াতে। প্ৰথমে আপোনালোকৰ ৰিটেন টেষ্ট এটা পাতিব, আৰু লগতে কম্পিউটাৰ নলেজৰ ওপৰত টেষ্ট পাতিব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ এটা হ'ব। তেনেকৈ আপোনালোকক চিলেক্ট কৰিব। আৰু ইয়াৰ বাবে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। অফলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে 7 অক্টোবৰ। 7 অক্টোবৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াৰ বাবে। আৰু এপ্লাই কৰি আপোনালোকে এই এড্ৰেছতে পঠাই দিব লাগিব। পাঞ্জাৱ নেশ্যনেল বেংক, চাৰ্কুল অফিচ, যোৰহাট, GSAD ছেকশ্যন, পাঞ্জাৱ নেশ্যনেল বেংক, বাবুপেটি, যোৰহাট 785001, between 10 AM to 10 AM and 2 PM। মানে আপোনালোকে 10 বজাৰ পৰা 2 বজাৰ আগতে পঠিয়াব লাগিব 7 তাৰিখৰ ভিতৰত। তো ইমানখিনি আছিল এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।